मिरु एबसुनि 52थि बोसोरसालिया जथुमानि दिनै नैथि साननि मोनसे गोनां हाबाफारियाव बाहागो लाफैदों रायजोनि सोलोंथाइ मन्थ्रि डक्टर रनज पेगुआ। जथुमानि दिनै नैथि सानाव खुंनाय बिमा रावनि बिजोंजों गुन गोनां सोलोंथाइ जौगाहोनायाव मोननो हानाय खाबु आरो जुजिनो गोनां बिथिं बे आयदानि सायाव सावरायनाय गेवलां मेलाव सोलोंथाइ मन्थ्रि डक्टर रनज पेगुआ बेखेवगिरि महरै बाहागो लायो। बे गेवलां मेलावनो सोलोंथाइ मन्थ्रिया माखासे गोनां बाथ्राफोरखौ फोरमायदों। मन्थ्रि डक्टर रनज पेगुआ बुंदों बर' बिजोंनि सोलोंथाइ आरो फरायसालिफोरखौ साबसिन आरो गोख्रोंसिन खालामनो फैबाय थानाय समाव सरकारा राहा लागोन। बेनि अनगायैबो सोलोंथाइ मन्थ्रिया खौरांगिरिनि सिगाङाव सोलोंथाइनि फारसे मा बुंदों आबुं बाथ्राखौ खोनासंदो। अधिवेशনত আজি উপস্থিত থাকোঁ আৰু আজি এক বিশেষ আলোচনা তেওঁলোকে অনুষ্ঠিত কৰিছিল যে মাতৃভাষা মাধ্যমত বিশেষকৈ বড় মাধ্যমত গুণগত শিক্ষা কিদৰে প্ৰদান কৰিব পৰা যায়। মাননীয় অধ্যক্ষ অসম বিধানসভাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ সৈতে সেই আলোচনা সভাত অংশগ্ৰহণ কৰোঁ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে। খুব ভাল প্ৰচেষ্টা নিখিল বড়ো ছাত্ৰ সন্থাৰ আৰু বড়ো মাধ্যমৰ যি শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠানসমূহক শক্তিশালী কৰাৰ কাৰণে অনাগত দিনত আমি তাতে গুণগত শিক্ষা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। মই বিশেষভাৱে গুৰুত্ব প্ৰদান কৰোঁ যে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াটো আমি স্বচ্ছতাৰে কৰিছোঁ, যে কোৱালিটি টিচাৰৰ ক্ষেত্ৰত আমি কোনো ধৰণে কম্প্ৰমাইজ কৰিব নোৱাৰোঁ, আপোচ কৰিব নোৱাৰোঁ। ক্লাছ 8লৈকে টেট পাছ কৰিবই লাগিব আৰু DLED পাছ কৰিব লাগিব। ইয়াৰ উপৰিও চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা আমাৰ গ্ৰেজুৱেট টিচাৰ বুলি পোষ্ট নাথাকিব। এই বছৰ হয়তো লাষ্ট ৰিক্ৰুটমেণ্ট হ'ব। সকলো মাধ্যমিক পৰ্যায়ৰ শিক্ষক পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীধাৰী হ'ব লাগিব। কেৱল LP স্কুল অৰ্থাৎ 1ৰ পৰা 5ম শ্ৰেণীলৈকে তাতহে গ্ৰেজুৱেট টিচাৰ, তাতো শিক্ষকসকলৰ মিনিমাম ৰিকুইজিট কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব। সেই কথাও আজি মই ঘোষণা কৰিছোঁ। কিন্তু ইণ্টাৰমিডিয়েটটো এতিয়া যদিও নিযুক্তি হোৱা নাই, ইণ্টাৰমিডিয়েট যিখিনি পোষ্ট আছে সেইখিনি কি হ'ব? যিখিনি ইণ্টাৰমিডিয়েট আছে নাই, এতিয়া যিখিনি আছে সেইখিনি ফিল আপ কৰা হ'ব। এতিয়া আমাৰ বিজ্ঞাপন প্ৰকাশ পাইছে, ফিল আপ কৰা হ'ব। কিন্তু যেতিয়া এবাৰ আমাৰ ছাৰ্ভিচ ৰুলটো হৈ যাব তাৰ পাছৰ পৰা ইণ্টাৰমিডিয়েট পোষ্টবিলাকক আমি আপগ্ৰেড কৰিম। ভৱিষ্যতে ইণ্টাৰমিডিয়েট পোষ্ট বুলি কোনো পোষ্ট নাথাকিব। শিক্ষক নিযুক্তি কি ক'লে? নিয়মীয়া শিক্ষক নিযুক্তি নহয় বুলি নাই, নিয়মীয়া নিযুক্তি যিখিনি খালী পদ আছে সেইখিনিতো নিযুক্তি হ'বই। খালী পদৰ বিপৰীতে আমাৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, চলি থাকিব। শিক্ষকক বদলি কৰিবলৈ হ'লে তাৰ ৰিপ্লেচমেণ্ট বেলেগ বিকল্প আমি দি পেলাইহে আমি ট্ৰান্সফাৰ কৰিম। আৰু মই এইটো BTC কৰ্তৃপক্ষৰ লগত NOCৰ কাৰণে আলোচনা কৰিছোঁ। পৰীক্ষা কৰি থকা হৈছে আমি কি কৰিব পাৰোঁ। অৰ্থাৎ যিসকল গ্ৰেজুৱেট টিচাৰ তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে, কি হ'ব বিষয়টো বিবেচনাধীন হয়। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।